হাই আজি আমি লখিমপুৰ ইউনিয়নৰ সেকেন্ড মিটআপ হল আৰু ইয়ালে আহিলো ভাল লাগিলে সকলো আহিছে আমাৰ লখিমপুৰৰ যিমান চেনেল আছে সকলো আহিছে আৰু আমাৰ চেনেলটো জুনে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সকলোৱে সাবস্ক্ৰাইব কৰি লব আমি নতুন নতুন আৰু প্ৰেং লৈ আহি আছো আমাৰ মাজত উপস্থিত আছে এটা জেকে আসামিজ মিউজিচিয়ান তোমাৰ চেনেলটোৰ বিষয়ে অকন কৰিবা আৰু লখিমপুৰ ইউনিয়নলৈ আহি তোমাৰ কেনেকুৱা লাগিলে নমস্কাৰ মোৰ নাম জুকল কিশোৰ বৰা মানে জেকে বুলি মাতে সবে শর্ট ফর্ম আর ন শর্ট ফর্ম কি বনোৱাই ক্ৰিয়েটিভিটি দেখুৱাই মোৰ চেনেল জৰিয়তে মই যাদু খেল কিছুমান আপলোড কৰোঁ আৰু ভিডিঅ' বনাই আৰু আশা কৰিছোঁ আপোনালোকে যাদু খেলবোৰ চাব মোৰ আৰু এওঁলোকৰ চেনেলটো ভিজিট কৰিব এওঁলোকৰ আসাম প্ৰেংষ্টাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগে ঘণ্টা বটামটো দবাই দিব চাব সকলোৱে এওঁৰ চেনেলটো চাব যাদু দেখাই ধুনীয়া ধুনীয়া আমাৰ অসমত এটা নতুন মানে এটা নতুন কনচেপ্ট লৈ আহিছে আৰু সকলোৱে চাব ভাল পাব চাই আৰু আজি আমাৰ মাজত এটা যাদু খেল দেখালে মৰম কৰিব সকলোকে সমানকে মৰম কৰিব আমাৰ ইয়াত যাদু খেল এটা দেখালে আমি ভিডিঅ'টো শ্বুটটো অকণমান দি দিম আপোনালোকে চাব আৰু এই চেনেলটো চাব থেংক ইউ ধন্যবাদ কিয় এৰি গলা আছে কিয় এৰি গলা কিয় নামটো দিলে নাজানো কিয় এৰি গলা মোক বোলে কৈ দিয়া অকণমান মোক কিয় এৰি গলা মোক বুলি লভ ষ্টৰি দিওঁ চেনেল এটা আছে এইটো মানে ধৰি লওক ৰোমান্টিকৰ হয় আৰু আপোনালোকৰ যদি কিবা মানে লভ ষ্টৰি থাকে আমাৰ লগতো শ্বেয়াৰ কৰিব পাৰিব আমি আপোনাৰ ষ্টৰি আকাৰে তাত মানে দিবলৈ চেষ্টা কৰিম আৰু যিমানটো পাৰোঁ আৰু এওঁলোকৰ চেনেলটো চাব ভাল প্ৰেং কৰি আছে চাই ভাল লাগে সকলোৱে চাব এই চেনেলটো চাব ভিজিট কৰিব চবেই আৰু কিয় এৰি গলা তেওঁ কিবা দুখ চুখ আছে চাগে দেই নাজানো চাব সকলোৱে এয়া আমাৰ মাজত আছে এজুকেটৰ আহিছে আমাৰ সকলোৱে ভাল লাগিছে কি কেনেকুৱা লাগিছে তোমাৰ এতিয়া আহি ভাল লাগিলে সকলোকে লগ পালোঁ লখিমপুৰৰ সকলো ইউটিউবাৰক লগ পাইছোঁ চ' ভাল লাগিছে আৰু আপোনালোকে চাগে ভিডিঅ'বিলাক চাই ন মোৰ চেনেলটো চাব এজে ক্ৰিয়েটৰ বুলি আছে চাৰ্চ কৰিব আৰু এজে ক্ৰিয়েটৰ ভাল ভিডিঅ' বনাই চাব সকলোৱে ভিজিট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ভাল লাগিলে সকলোকে লগ পাই আজি থেংক ইউ আমাৰ ইয়াৰ লগত আছে ৰঙীন সপোন বুলি চেনেল এটা আছে নমস্কাৰ বন্ধুসকল এই আমাৰ আসাম প্ৰেংকৰ দুই এষাৰ ক'বলৈ সুযোগ দিয়ে যিহেতু ধন্যবাদ আসাম প্ৰেংক আৰু যদি আসাম প্ৰেংক চেনেলটো কোনো চোৱা নাই বা কোনো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব মোক ভাল পোৱা যদি ৰঙীন সপোন চেনেলক যদি ভাল পোৱা কোনোবা ফ্ৰেণ্ড আছে তেন্তে আসাম প্ৰেংকটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলাইকনটো দবাই ল'ব থেংক ইউ ভাল লাগিলে আজি ইয়াত আহি কেনেকুৱা লাগিলে আজি ইয়াত আহিতো খুব সুখী হৈছোঁ যে আমাৰ লখিমপুৰ ইউটিউব ইউনিয়নৰ সকলো ক্ৰিয়েটৰক লগ পাইছোঁ বহুত ভাল লাগিছে লগ পাই দেন তোমালোকক লগ পাই ভাল লাগিছে আজি আমাৰ লখিমপুৰত যে ইমানখিনি ক্ৰিয়েটৰ আছে আমি আজি জানিব পাৰিলোঁ বহুত ভাল লাগিলে তো নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে আজি আসাম প্ৰেংষ্টাৰ চ' ইহঁতে বহুত ভাল কাম কৰি আছে বেছি সুৰ হৈছে ন ইহঁতে বহুত ভাল কাম কৰি আছে গতিকে আপোনালোকে চাই যাব ইহঁতৰ চেনেলটো আৰু যদিহে আপোনালোকে এতিয়ালৈকে ইহঁতৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা ঘণ্টা বটনটো আপোনালোকে বজাব বুলি ভাবিছে নেকি বজাব লাগিব সেইটো ইম্পৰ্টেণ্ট ছাবস্ক্ৰাইব নকৰিলেও বজাই ল'ব সেইটো নহয় বাৰু থেংক ইউ আৰু মিষ্টাৰ ৰাজা চাব ধুনীয়া ৰোজ কৰে নাজানো কৰিছোঁ ধুনীয়া কৰে মই আগৰ পৰাই চাওঁ তেওঁ চেষ্টা কৰিছোঁ যিমান পাৰোঁ আপোনালোকৰ কাৰণে হয় বাৰু দেই খুব সোনকালে চেনেলটো আচলতে গ্ৰ' কৰিব পাৰিছে আৰু যদিহে আপোনালোকে ইমান মৰম চেনেল দিছে কাৰণেহে আচলতে ইমান আগুৱাই যাব পাৰিছোঁ আৰু যদিহে আপোনালোকে কেতিয়াবা এনেকুৱা মৰম চেনেল নিদিয়ে তেনেহ'লে মই সঁচা কৈছোঁ মই কিন্তু এইবাৰ যামগৈ কমেডি মানে চেনেল এটা আছে তেওঁ আহিছে মোৰ এটা ইউটিউবত সৰু সুৰাকৈ আপুনি কেলৈ আহিছে নহয় এইবিলাক মানুহ তেওঁ জাংগে পঠিয়াই দিছোঁ আৰু এতিয়া মোৰ ইউটিউবত সৰু সুৰাকৈ চেনেল এটা আছে চুলেমান কমেডি বুলি কমেডি ভিডিঅ' দি আছোঁ আৰু যদি কেনেকুৱা মানুহে ডিষ্টাৰ্ব দি থাকে অকল ক'ত আছিলোঁ মই পাহৰিয়ে থাকিলোঁ নহয় মই কমেডি ভিডিঅ' দি আছোঁ আপোনালোকে যদি মোৰ চেনেলটো চোৱা নাই চাব আৰু ছাবস্ক্ৰাইব কৰি ল'ব আৰু ঘণ্টা বটনটো টিপি থ'ব আৰু এওঁলোকেও বহুত ধুনীয়া প্ৰেংক কৰি আছে বহুত ধুনীয়া কৰি আছে মই চাই আছোঁ আগৰ পৰাই চাই আছোঁ আপোনালোকেও ছাপোৰ্ট কৰক মোক যেনেকৈ ছাপোৰ্ট কৰি আছে এওঁলোককো কৰক এওঁলোকৰ যদি চেনেলৰ পৰা মোৰ চেনেলটো যদি চাব বিচাৰিছে যদি ডেছক্ৰিপশ্যনৰ লিংকটো দি আপোনালোকে চাই ল'ব নিশ্চয় দি দিম এয়া আমাৰ মাজত এতিয়া এভি মিক্সাৰ বুলি এজন চেনেলৰ ক্ৰিয়েটৰ আছে নমস্কাৰ মোৰ মানে এভি মিক্সাৰটো চব ভিডিঅ' দিওঁ তাৰ আগতে আপোনালোকে চাব আসাম প্ৰেংষ্টাৰ আমাৰ দাদা আৰু এভি মিক্সাৰো চাব এভি মিক্সাৰো ছাবস্ক্ৰাইব কৰি দিব দাদাহঁতৰ তাৰ আগত তাৰপিছত মোৰটো দুইটা একেলগে কৰিব আমাৰটো
থেংক ইউ থেংক ইউ অপন ASM ক্ৰিয়েটৰ আছে তেওঁ কিবা এতিয়া লখিমপুৰ আহি তোমাৰ এতিয়া ইউনিয়নত আহি কেনেকুৱা লাগিলে বহুত ভালেই লাগিছে আপোনালোকৰ ডাঙৰ মানুহৰ লগত মানে ডাঙৰ আমিও খুলিছোঁহে আপোনালোকৰ বহুত অভিজ্ঞতা আছে ইউটিউবত যেতিয়া প্ৰথম আহে তেতিয়া কোনেও একো নাজানে আমিও একো নাজানো লাহে লাহে যেনেকৈ কৰিহে বস্তুটো শিকা হয় চাব চবেই ছাবস্ক্ৰাইব কৰিব চেনেলটো এবাৰ কৰিবা মোৰ চেনেলটো আছে তপন ASM আপোনালোকে ভিজিট কৰিব আৰু লগতে আপোনালোকে জানে চাগে আছাম প্ৰেংষ্টাৰ ভিজিট কৰিব থেংক ইউ শৰ্মা শ্ব' আছে এওঁৰ চেনেলটো মই বহুত আগৰ পৰাই ভিজিট কৰা আছে আৰু এওঁৰ চেনেলটো চাই ভাল লাগে ৰ'ষ্টিং কৰে ধুনীয়া ধুনীয়া ৰ'ষ্টিং কৰে চাব সকলোৱে তো মোৰ ছাবস্ক্ৰাইবাৰ কোনোবাই যদি এওঁৰ চেনেলটো চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে চবেই ভিজিট কৰিব চাব ছাবস্ক্ৰাইব কৰিব আৰু বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ ভিউজবোৰ ইমান অহা নাই কিবা প্ৰব্লেম হৈ আছে মানে প্ৰব্লেম হৈ গ'ল মানে ভিডিঅ'খিনি তেওঁ আগৰ যিখিনি ভিডিঅ' আছিলে চব উৰি গ'ল আৰু ভিউজটো নাইকিয়া হৈ গ'ল এতিয়া আকৌ নতুনকৈ ভিডিঅ' বনাই আছে চবেই চাব মোৰ ভিউৱাৰ্ছ যদি কোনোবাই আছাম এই চেনেলটো চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা এওঁলোকে বহুত ভাল প্ৰেংক কৰি আছে সেয়াই আৰু মোৰ আজিকালি ইমান ভিউজটো পোৱা নাই চবেই চেনেলটো চাবা ৰ'ষ্টিং কৰে ভাল ৰ'ষ্টিং কৰে চাবা থেংক ইউ কি পকৰা কথা প্ৰসাদ দিব মই ইমান ডাঙৰ মানুহে নহয় অকণ ইপিনে হওক কি পকৰা কথা কয় ইয়াৰে ভাল লাগে ইয়াৰ ভাল নালাগে ভাল লাগিব নেকি আমাৰ ঘটক কাই এয়া ঘটক নমস্কাৰ এয়া লুক ইজ ঘটক আচলতে মই এনেকৈ মানে ক'ব পৰা মোৰ অকাতটো হোৱা নাই বাৰু এতিয়ালৈকে কেলৈ 10,000 হৈ গ'ল নাই 10,000 সেইটো ডাঙৰ কথা নহয় এইটো বহুত কিবা কিবি কৰি মানে হৈছে আৰু চবৰে কিবা কিবি কৰি এইটো কেনেকুৱা বস্তু সেই মৰম চেনেহৰ কাৰণে মানে আপুনি কি যাতে মোবাইল লৈ ঘটক কৰি থাকে তেনেকুৱা মই চাওক মানুহক মই একদম চিধা কথা মোৰ খেলি মেলি কথা নাই মই মানুহক হটস্পট দি জিমেইল তাক নতুনকৈ খোলাই মই ছাবস্ক্ৰাইব কৰাইছোঁ মানুহক ভৰিত ধৰিবলৈ বাকী আছে মই দাদা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক 8 মাহ লটকি আছোঁ 8 মাহৰ মূৰত এটা ভিডিঅ' ভাইৰেল হৈ গ'ল পাগল হৈ গৈছোঁ মই নিজে দুৰাতি 3 লাখ কিমান ছাবস্ক্ৰাইব মানে ভিউজ পাই গ'লোঁ চাবা লুকিষ্ট ভাল বনাই নাই লুকিষ্টৰ কথা মই আপোনালোকৰ আগত এতিয়া প্ৰমোশ্যন কৰা নাই ডাঙৰ কথাটো হ'ল কি এওঁলোকৰ চেনেলটো চাব তো এওঁলোকে বহুত বেছি কষ্ট কৰে এটা চেনেল যেতিয়া এটা ভিডিঅ' বনায় তাৰ আঁৰৰ যিখিনি কথা নিজে জড়িত নহ'লে মানে কোনো বুজি নাপায় তো তেনে ক্ষেত্ৰত এওঁলোকে বহুত কষ্ট কৰে কেলৈ আপোনালোকক কিবা এটা মনোৰঞ্জন দিব এওঁলোকে পইচা ঘটিব কিবা ঘটিব সেইবিলাক আপোনালোকে নাভাবিবই ইমান ইজি কথাই নহয় ইউটিউবত পইচা ঘটা যোনে এই কামটো জড়িত হৈছে সি গম পাইছে যোনে যি এই কামটো কৰি আছে মনৰ শান্তিৰ কাৰণে কৰি আছে তো এওঁলোকক গম পায় ন ক্ৰিয়েটৰবিলাক গম পায় তো আপোনালোকে সিহঁতক এপ্ৰিচিয়েট কৰক ভিডিঅ'বিলাক চাওক লাইক কৰক কমেণ্ট কৰক বেয়া হ'লে ভুলটো দেখুৱাই দিব খালি বেয়া শব্দ ব্যৱহাৰ নকৰিব সেইটো খুব বেয়া কথা যে মানুহে বেয়া শব্দবিলাক ব্যৱহাৰ কৰে সেইটো নকৰিব লাইভত আহিছিলোঁ তেতিয়াও বেয়া শব্দ কিবা এটা সেইটো ভুল নকৰিব আপোনালোকে যিখন এইটো ছ'চিয়েল হয় ন এটা সামাজিক বস্তু হয় বেয়া শব্দ ব্যৱহাৰ নকৰি ভুলবোৰ আঙুলিয়াই দিব তেতিয়া চাব লোকেশটো আপোনালোকে চাব যদি ভাল পায় তেতিয়াহে ছাবস্ক্ৰাইব কৰিব মই জোৰ নকৰোঁ যদি আপোনালোকৰ ভাল লাগে তেতিয়া আপোনালোকে চাব ভাল ভিডিঅ' বনাই চাব এয়া আমাৰ মাজত এটা মাধুৰ্য শইকীয়া আছে তোমাৰ এতিয়া আমাৰ লখিমপুৰ ইউনিয়নলৈ আহি কেনেকুৱা লাগিলে তোমাৰ লখিমপুৰ ইউনিয়নটো আৰু ভাল আৰু চবৰ যোনটো ইউনিটি আছে সেই ইউনিটিটো দেখি বহুত ভাল লাগিছে আৰু কি হয় মানে এনেকৈ এটা ইউনিটি এটা থাকিলে কি হয় ন আমাৰ চবৰে হেল্প হয় আৰু সেইকাৰণে মানে এইটো এটা মানে বহুত হেল্প হয় আৰু সকলোৱে মানে ইটোৱে সিটোক হেল্প কৰিব পাৰে আৰু আগবাঢ়ি যাবলৈ সুবিধা হয় আৰু তেওঁ মাধুৰ্য শইকীয়া বুলি এটা চেনেল আছে ব্লগ বনাই মোৰ ব্লগ আৰু ট্ৰেভেল ফিল্ম বনাম সেইটো এতিয়ালৈকে ভালকৈ বনোৱা নাই বনাম আৰু বনাই আছে চাব সকলোৱে ছাবস্ক্ৰাইব কৰিব তেওঁলোকৰ চেনেলটো আছে আছাম প্ৰেংষ্টাৰ বুলি বহুত ভাল প্ৰেংক কৰে চ' ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ' শ্বেয়াৰ কৰিব সেয়াই শ্বেয়াৰ কৰিলে থেংক ইউ ইয়াৰ মাজত উপস্থিত আছে হাং বয় বৰ ধুনীয়া ধুনীয়া কমেডি ভিডিঅ' বনাই HUNKBOY আমাৰ চেনেলটো চাব আৰু আমাৰ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু ধুনীয়া ধুনীয়া কমেডি ভিডিঅ' বনাই আছাম প্ৰেংষ্টাৰ আমাৰ পানীগাঁৱৰে আপোনালোকে কৰিব ভাল প্ৰেংক বনাই ভাল প্ৰেংক বনাই আৰু চাব সকলোৱে থেংক ইউ আমাৰ মাজত এতিয়া কব বুলি চেনেল এটা আছে তেওঁ ক্ৰিয়েটৰজন আছে আমাৰ অকণমান কব ভাইটি আমাৰ চেনেলটোৰ নাম মানে কব কমেডিয়ান ব্লগছ ভিডিঅ' আপোনালোকে চাব আমাৰ চেনেলটো আৰু ভিজিট কৰিব যদি ভাল পায় ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু কমেণ্ট দিব কিবা বেয়া পালে তুমি কিবা ক'বা নেকি কৈ দিয়া তাকে আৰু হেৰি কৰি আছোঁ এনেকৈ কমেডি ভিডিঅ' আপলোড কৰি থাকোঁ আৰু মানে কেতিয়াবা ক'ৰবাত গ'লে এনেই 2 এটা ভ্লগছ বনাই এতিয়া ভ্লগছ দিবলৈ পোৱা নাই বাৰু এতিয়া কমেডিকে দি আছোঁ এতিয়া বৰ্তমান
আৰু তেনেকৈ হেৰি কৰি আছোঁ আপোনালোকে চাব যদি ভাল পায় ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ এতিয়া প্ৰেংকষ্টাৰ ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰিব থেংক ইউ আৰু আমাৰ এতিয়া এই লখিমপুৰ ইউনিয়নত আহি পিনি কেনেকুৱা লাগিলে এনেই লখিমপুৰ ইউনিয়নতো আহি পিনে ভাল লাগিছে মই একেবাৰে প্ৰথমৰ পৰাই জড়িত আছোঁ লখিমপুৰ ইউটিউব ইউনিয়নৰ লগত মানে ফাৰ্ষ্ট মিটআপতো আহিছোঁ মই এতিয়া ফাৰ্ষ্ট মিটআপত আহিব নোৱাৰিলোঁ বাৰু এতিয়া এইটো ছেকেণ্ড মিটআপ এইটো মিটআপ বুলি নহয় এটা আমাৰ যিটো এটা গ্ৰেণ্ড মিটআপ হ'ব সেই গ্ৰেণ্ড মিটআপৰ কাৰণে এটা আলোচনা হৈ আছে মানে এটা আলোচনা হৈছে আৰু এই চেনেলটো চাব ভাল ভাল কমেডি ভিডিঅ' বনাই আছে আৰু সকলোৱে ভিজিট কৰিব আৰু এতিয়া মানে গ্ৰেণ্ড মিটআপ হৈ আছে গ্ৰেণ্ড মিটআপটো আপোনালোকৰ কি হ'ব কেনেকৈ হ'ব সকলো আলোচনা কৰিব আহিছে আৰু থেংক ইউ এতিয়া মাজতে আছামিজ চেন বুলি এজন কেৰেক্টাৰ আছে তেওঁ কিবা ক'ম বুলি আমাক বোলে গুচি আহিছে কেলৈ আহিছে নাজানো আৰু কিবা ক'ব বোলে নমস্কাৰ মোৰ সৰুকৈ এটা চেনেল আছে আছামিজ চেন মই মোৰ চেনেলৰ কথা নকওঁ এতিয়া মই আছাম প্ৰেংকষ্টাৰ সেইটো চেনেলৰ কথা ক'ম খুব সুন্দৰ ভিডিঅ' বনাই আছে খুব ভাল কাম কৰি আছে আমাৰ লখিমপুৰত এণ্টাৰটেইনমেণ্ট কৰি আছে আৰু মই ভাবোঁ এওঁলোক অকল লখিমপুৰতে সীমাবদ্ধ নাথাকি লখিমপুৰৰ যি মানে পাৰ্শ্বৱৰ্তী অঞ্চল আছে সকলোতে প্ৰেংক কৰে আমি গৈছোঁ মানে এতিয়া নাৰায়ণপুৰ গৈছোঁ বিহপুৰীয়া গৈছোঁ গৈ আছে নাৰায়ণপুৰৰ ভিডিঅ' মই চাইছোঁ বিহপুৰীয়া নে নাৰায়ণপুৰ মই চাইছিলোঁ আৰু ভাল কাম আমি আশা কৰোঁ আৰু ভাল ভাল কাম কৰি যাওক সেয়াই বিচাৰোঁ আৰু মোৰ এটা চেনেল আছে আছামিজ চেন বুলি সৰুকৈ এতিয়া মই ভিডিঅ' সৰুকৈ নহয় ডাঙৰকৈ আৰু ভালকৈ চাব সকলোৱে কমেডি ভিডিঅ' বনাই ধুনীয়া এটা কমেডি ভিডিঅ' বনাই ছাবস্ক্ৰাইব কৰিব প্ৰায় দিয়াই নাই এতিয়া দিম আকৌ নতুনকৈ আপোনালোকে যদি পাৰে চাব মাজতে আমাৰ লগৰে আৰু প্ৰেংক কৰে জানেই সকলোৱে লখিমপুৰ প্ৰেংকষ্টাৰ সদস্য নমস্কাৰ মোৰ নাম হিমাংশু নেওগ এইটো মোৰ নাম ৰিপুঞ্জয় আমি তুহিৰি থাকোঁ কিন্তু তুহিৰিৰ পৰা এজন আজি নাইকিয়া নাই মানে কি হ'ল অকণমান আঁতৰি গৈছে আহিব কিবা আনিব কৈছে বাৰু বাকী একো নাই বাদ বাকী একো নাই আমি গোটেইকেইটা লখিমপুৰীয়া ল'ৰা আমাৰ ঘৰত প্ৰেংকো কৰে ইহঁতেও প্ৰেংক কৰোঁ আমিও প্ৰেংক কৰোঁ চ' কথা হ'ল কি আছাম প্ৰেংকষ্টাৰ নামটো মানে শুনিবলৈ বহুত ধুনীয়া গপচ কামো ভাল কৰি আছে চ' আপোনালোকে চাওক আছাম প্ৰেংকষ্টাৰ চাওক প্ৰেংকৰ মজা লওক যদি ভাল লাগে শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক মানে এওঁলোকতো চাওক আৰু বিলাই দিয়ক এওঁলোকতো চাওক লখিমপুৰ প্ৰেংকষ্টাৰ একদম ধুনীয়া এটা ভিডিঅ' বনাই আছে আগতে কোৱা ধৰণে হাঁহক আৰু হহুৱাওক মানে আমাৰ উদ্দেশ্য সেইটোৱে সকলোৱে চাওক আমাৰতো ভিজিট কৰক এওঁলোকতো ভিজিট কৰক ছাবস্ক্ৰাইব কৰক আমাৰ চেনেল লখিমপুৰ প্ৰেংকষ্টাৰ বুলি আছে যদিহে চোৱা নাই চাওক যদি আমাৰ চেনেলৰ কোনোবাই যদি চাই আছে ভিডিঅ'টো চাওক এই চেনেলটো ছাবস্ক্ৰাইব কৰক একেলগে সকলোকে সহায় কৰক সেয়াই আৰু থেংক ইউ জয় অসম থেংক ইউ জয় অসম আমাৰ ইয়াতে নতুন এজন ক্ৰিয়েটৰ আহিছে তেওঁ অকণমান চেনেলটোৰ বিষয়ে কৈ দিয়া তোমাৰ মোৰ এটা ৰ'ষ্টিং চেনেল আছে মই ৰ'ষ্ট কৰোঁ নামটো কৈ দিবা ফ্ৰাষ্ট্ৰেটেড ইণ্ডিয়ান হয় নামটো আপোনালোকে চাব ভিজিট কৰিব যদি ভাল পায় ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব নিশ্চয় কৰিব কেলৈ নকৰিব চাই ভাল পাব আপোনালোকে ভিডিঅ'খিনি এতিয়া কেইদিনমান মই ব্ৰেকত আছোঁ যদিও মই নেক্সট বিহুৰ পৰা ভালকৈ বনাই মানে পৰীক্ষা আছে পৰীক্ষাৰ কাৰণে অকণমান ব্ৰেক হৈ আছে ভিডিঅ' আহি আছে নতুন নতুন ভাল ভাল ভিডিঅ' আপোনালোকে চাব সকলোৱে তাকে আছিল থেংক ইউ আৰু এওঁলোকৰ চেনেলটো আছাম ফ্ৰেংকষ্টাৰ খুবেই ভাল চেনেল হয় চ' চাব ভাল লাগে এওঁলোকৰ ফ্ৰেংকবোৰ চাই চ' ছাবস্ক্ৰাইবো কৰি ল'ব থেংক ইউ